এয়া হৈছে শ্ৰী শ্ৰী পখলা গোঁসাই আৰু পখলা গোঁসাই আজি আমি গৈ আছোঁ শ্ৰী শ্ৰী পখলা গোঁসাই আমি মন্দিৰলৈ আৰু মানুহ দূৰ দূৰণিৰ পৰা ভক্ত আহিছে, বহুত ঠাইৰ পৰা ভক্ত আহিছে আৰু আমি এনেকৈ চাকি জ্বলাই কৰিবলৈ আহে আৰু ইয়াতে বাহিৰতে চাকি ধূপ এইবিলাক জ্বলাব দিছে। মই অকণমান সেৱা চেৱা কৰি লৈ পেলাই দেখাই দিলোঁ। আমাৰ মাহঁতে মানে সেৱা কৰি আছে। এনেকুৱা টাইপৰ দেখিছেনে কিমান মানুহ, কিমান ভিৰ হৈছে চাওকচোন এবাৰ। আৰু এনেকৈ শাৰী পাতি লাইন পাতি পেলাই আপুনি সেই তাত মন্দিৰটো আছে, তাতে আপোনালোকে গৈ পেলাই সেৱা কৰিব পাৰে। মানে সেৱা টাইপৰ নহয় দেই, ইয়াতে মানে হেৰি হয়, এই থিয় দি পেলাই সেৱাটো লোৱা হয়। ইমান মানুহ হয়, ভিৰতে মানে ঠেলা হেঁচা। আৰু দেখিছেনে প্ৰসাদবিলাক, কিমান প্ৰসাদ, ইমান মানুহৰ কাৰণে প্ৰসাদবিলাক দিছে। কোনোবাই মানস কৰিছে, ইয়াতে মানে মানস কৰিলে সিদ্ধি হোৱা বুলি কয়। চ' এয়াই আজিৰ ভিডিঅ'টো। চ' আপোনালোকে চাই থাকক শেষলৈকে। ধৰ্মপ্ৰাণ ৰাইজলৈ আমি আন্তৰিক শ্ৰদ্ধা জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আমাৰ আজি এইবাৰ 56 বছৰ, 56 সংখ্যক শ্ৰী শ্ৰী পখলা গোঁসাইদেৱৰ সভা মহোৎসৱ। ইয়াত মানে ৰাইজৰ অগণন ৰাইজৰ ভিৰ দি ভাত নোপোৱা অৱস্থা। আমি খুব ভাল পাইছোঁ। আমি প্ৰতি বছৰে এনেদৰে ৰাইজে আমাক উৎসাহিত কৰি আহিছে। এয়া প্ৰভুৰে কৃপা, মানস কৰিলে সিদ্ধ হয় বুলি কথাষাৰ আছেই, সিদ্ধি হয়। যে ৰাইজে নিশ্চয় তেনেকুৱা কিবা পাইছে, গতিকে সকলোৱে আপোন মতে নিজৰ মতে বহুত দূৰ দূৰণিৰ পৰা আহিছে। গতিকে আমি সকলোৱে পুনৰবাৰ নমস্কাৰ জনাইছোঁ আৰু আশা ৰাখিছোঁ আগন্তুক দিনলৈ সকলোৰে পৰা আমি সহযোগ নিশ্চয় পাম। ধন্যবাদ। ঘৰলৈকে যাওঁ আৰু পিলপিলি এখনত উঠি ল'লোঁ আৰু পিলপিলিখনত উঠি পেলাই ঘৰলৈ যাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। চ' আপোনালোকেও আহক, এইবছৰ নাহিলেও নেক্সট বছৰ আহিব। প্ৰত্যেক বছৰে হয় পখলা গোঁসাই উৎসৱটো, আৰু আপোনালোকে আহক, উপভোগ কৰক মানুহৰ সমাগম, মানস কৰক। বহুত ফল মানে ইয়াৰ পৰা পোৱা যায়, ভগৱানৰ পৰা। চ' আজি ভিডিঅ'টো এয়াই। চ' বাই বাই, নেক্সট ভিডিঅ'ত